নমস্কাৰ, মই প্ৰণৱ নিশাত আৰু আপোনালোক সকলোলৈ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি উপস্থিত আছোঁ মোৰ নিজৰ ষ্টুডিঅ'তে আৰু এটি বিশেষ কাৰণত এই ভিডিঅ'টো বনালোঁ। আৰু মোৰ আহিব লগা এটি মিচিং জনগোষ্ঠীৰ গীত, এখন ফিল্ম মিক্সি চিকিৰ, আৰু উক্ত ফিল্মখনত মই যিটো গীত আছে গীতটো গাইছোঁ। আৰু গীতটো ইতিমধ্যে শ্বুটিং হৈ গ'ল যোৱাকালি, আৰু আজি মই ষ্টুডিঅ'ত মোৰ গীতটো গালোঁ আৰু আপোনালোকক দেখাম তাৰে কিছু দৃশ্যাংশ আৰু দুই এষাৰ কথা পাতিম ব্যক্তিসকলৰ লগত। চাই থাকক ভিডিঅ'টো। আৰু এটা মোৰ ষ্টুডিঅ'তে মই এটা গীত গালোঁ, মিচিং এটা গীত গালোঁ। আৰু আহিব লগা ফিল্মখন হৈছে মিক্সি চিকৰ 2022 বৰ্ষৰ, আৰু তাৰে অভিনেতা আৰু ডাইৰেক্টৰ মোৰ লগত এনি টাইম থাকে, মোৰ কাম কৰে, দিনেশ কামাণ্ডা। নমস্কাৰ। আৰু দিনেশ দাৰ ফিল্মখন আহিব অহা 4 অক্টোবৰ 2 তাৰিখে ৰিলিজ হ'ব। 2 তাৰিখে ৰিলিজ হ'ব বোলে, গোগামুখ পাব্লিক অডিটৰিয়াম। আচ্ছা। আৰু সকলো ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, সকলো ৰাইজে যাতে আমাৰ এই মিক্সি চিকুৰ চিনেমাখন যাতে ৰাইজৰ আগত ভাল এটা প্ৰদৰ্শন হয় আৰু খুব একচেপ্টেবল হয়। আৰু আমাৰ এই প্ৰণৱ নিশাৰৰ যিটো চং, সেই চংটো বিশেষ লিখা হৈছে আমাৰ অত্তৰ মই দেখাই দিছোঁ, তেওঁক অকণমান মাজলৈ মাতিছোঁ, এইজনে লিখিছে, খুব সুন্দৰ লিখে আৰু গায়ো। কষ্ট হৈছে প্ৰণৱ নিশাদৰ, কিন্তু সেই কষ্টৰ মূল্যটো ৰাইজৰ আগত নিশ্চয় আশা কৰিছোঁ, মানে খুব এটা ভাল আদৰ এটা ল'ব। আৰু যোৱাকালি গানটো শ্বুটিং হৈ গ'ল ইটানগৰ বিভিন্ন লোকেশ্যনত। কালি গুম্ফা মন্দিৰ খুব ধুনীয়া ধুনীয়া সুন্দৰ লোকেশ্যন, আপোনালোকে দেখিলে খুব লগত দেখা পাব বাৰু। বহুত মনমোহিত, একদম মনমোহিত মানে লোকেশ্যন, খুব দেখিবলৈ ভাল পাব। নতুন নতুন তাৰ দুটামান মই ষ্টৰি আপোনালোকক দেখাম কি ধৰণৰ হ'ব। আৰু আজি মই গানটো গালোঁ প্লাছ, আৰু এইজনে খুব ধুনীয়া লিখিছে, দুইটা গান তেওঁ লিখিছে আৰু এটা ৰেখা বাই গাইছে। বহুত ধুনীয়া লিখে, বহুত গায়। আপোনালোকে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আতৰ কামান অয়া আতৰ। আৰু মই গানটো অকণমান শুনাই দিম এতিয়া, বেকগ্ৰাউণ্ডত আপোনালোকে শুনিব। Lupana mupana duda gomnam mama boyada ajone arone hara no arkan kanyada Lupana mupana duda gomnam mama boyada leko asin samanam sindudal kankiteno atisa asinanga odaji lunga lamang dojupan adam lamang manamo ayajona ওকে, অপেক্ষা কৰক কিছুদিন, আৰু তাৰপিছতে মোৰ এই গীতটি আপোনালোকৰ মাজলৈ আহিব। আৰু অহা 2 তাৰিখে কৈছে যে মিক্সি চিকিৰ ফিল্মখনেই মিচিং সমাজৰ বাবে আগবঢ়াই দিব, গতিকে সকলো মিচিং সম্প্ৰদায়ৰ লোকে এই ফিল্মখন আদৰি ল'ব, লগতে মোৰ গীতটি আদৰি ল'ব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।